फिसाय गोनां हिन्जाव गुबुन हौवाजों खारफालांबाय। फिसाय गोनां हिन्जाव गुबुन हौवाजों खारफालांनाय जाथाया बांलांनायखौ नुगासिनो आरो खोनागासिनो। बिदिनो सोरबा आलाय-सिलाय जाहैदों आरो नखरनि गथ' गथाय फिसायखौ आलाय-सिलाय खालामनाय जाथाया जागासिनो। उदालगुरि जिल्लानि सिङाव थानाय 3 नं डिमाकुसियाव बाबुल दासनि बिसि रिता दासआ थांनाय 9 अक्ट'बर 2020 खालाराव गुवाहाटीयाव खामानि मावनो होननानै फिसायनो फोरमायना हा एसे थानायखौबो फाननानै रां फिसाया हरदोंमोन गावनि बिसिनो। नाथाय जोबोद दुखुनांथाव खोथा, रिता दास बिथाङा सोरबा गुबुन हौवाजोंसो खारफालांबाय होनना मिथिनो हानायलाय बिथां बाबुल दासआ गावनि बिसि रिता दासखौ बहाबा नुबाय बायोब्ला नैबे नाम्बाराव 6002254206 नाम्बाराव खबर हरनो खावलायदों मिडियानि गेजेरजों। হয় নমস্কাৰ। মোৰ ক'ব লগা এইখিনিয়ে যোৱা 9-10-2020 অক্টোবৰ তাৰিখে মোৰ পত্নী শ্ৰী ৰীতা দাস তাই তাৰমানে বাহিৰত কাম কৰিব যাম বুলি প্ৰায় 2টামান বজাত ইয়াৰ পৰা মাটি বাৰী বিক্ৰী কৰি ওলাই গ'ল। তাৰপিছত মই তাইৰ আজিলৈকে এই 4 দিনৰ ভিতৰত 9ৰ পৰা আজি 12 তাৰিখলৈকে কোনো ধৰণৰ ফোন যোগে মই অনুসন্ধান পোৱা নাই আৰু যাৰ কাৰণে মই বহুত নাৰ্ভাছ হৈ আছোঁ মানুহজন। গতিকে মিডিয়াক মই এইটোৱে জনাব বিচাৰিছোঁ আৰু ৰাইজকো মই জনাব বিচাৰিছোঁ লগতে যদি কোনোবা ব্যক্তিয়ে যদি মোৰ মিছেছৰ অনুসন্ধান পায় তেখেতসকলে যেন মোক এইখিনি সহায় কৰি মিডিয়া যোগেদি। মানুহজনীৰ নাম কি? ৰীতা দাস। হয় ৰীতা দাস। যদি কোনোবা মিডিয়া ৰাইজে যদি গম পায় তেতিয়াহ'লে মিডিয়া যোগে হ'লেও মোক জনাব বুলি মই আশা ৰাখিলোঁ আৰু জনালে মই নিশ্চয় নিজকে কৃতজ্ঞ হ'ম। আৰু ইয়াৰ উপৰিও মিডিয়াৰ উপৰিও মই আগতে মই থানাত এখন নিৰুদ্দেশ পত্ৰও দাখিল কৰিছোঁ আৰু থানায়ো এইটো হয়তো নিশ্চয় মোক ব্যৱস্থা কৰি দিম বুলিয়ে কৈছে। গতিকে মই যিমানখিনি পাৰিছোঁ কৰিছোঁ। যদি কোনোবা ৰাইজে মোক সহায় কৰে এইখিনি মই নিশ্চয় তেখেতসকলক ধন্যবাদ দিম। এইখিনিয়ে মোৰ ক'ব লগা আছিল। এই যে আপোনাৰ মানুহজনী যে ঘৰৰ পৰা ওলাই গ'ল, আপোনাৰ কাজিয়া তেনেকুৱা হৈছিল নেকি? তেনেকুৱাতো নহয়, কাজিয়া মানে বস্তুটো তেনেকুৱা হৈছে তাৰমানে যোৱা কিছুদিনৰ পৰা তাই আন এজন মানুহৰ লগত ফোন যোগে কথা পাতে, প্ৰায় ৰাতি 12টালৈকেও পাতে কেতিয়াবা। তাৰপিছত মই এদিন সেই মানুহজনৰ নম্বৰটো লৈ কিনে তেওঁৰ লগত যোগাযোগ কৰিলোঁ। তেতিয়া তেখেতক সুধিলোঁ মই ঠিকনাটো, যে আপোনাৰ ঠিকনাটো ক'ব নেকি? তেখেতে ক'লে যে মোৰ শিৱসাগৰ চৰাইদেউত ঘৰ বুলি কৈছে। কিন্তু আকৌ মই পত্নীক যেতিয়া সোধোঁ যে শিৱসাগৰ চৰাইদেউত ঘৰ বুলি ক'লে তেতিয়া পত্নীয়ে তেওঁক ফোন কৰিলে। ফোন কৰাত তেওঁ ক'লে যে যিয়ে নহওক আজিৰ পৰা তুমি মোৰ লগত কথা পাতিব নালাগে, এয়াই শেষ বুলি তেওঁ ফোনটো লগে লগে কাট খুৱাই দিলে। এইটো কোনে কাটিলে? তেওঁ কাটিছে। এই ল'ৰাজনে হয়, কলটো কৰিছিল মোৰ মিছেছে, কাটি দিছে তেওঁ। আচ্ছা, তাৰপিছত তেওঁক মই আকৌ চাৰ্জ কৰিছোঁ যোৱাকালিলৈকে। মই কৈছোঁ যে চাওক, আপুনি যদি কিবা বাচিব বিচাৰে তেতিয়াহ'লে আপোনাৰ নম্বৰটো মই থানাত নিদিওঁ। আৰু যদি আপুনি মিছা কথাকে কৈ থাকে যে আপুনি মোৰ মিছেছৰ লগত কথা পতাই নাই, কাৰণ মইতো একদম সমানে প্ৰমাণ পাইছোঁতো, সেইটো কাৰণে মই জনাব পাৰিছোঁ আপোনালোকক। গতিকে যদি আপোনালোকে মিছাই কৈ থাকে তেতিয়াহ'লে মই আৰু উপায় নাই মোৰ তাৰমানে নিৰুদ্দেশ বা আপোনাৰ নম্বৰটো মই থানাত এপ্লিকেশ্যনত লিখি আপোনাৰ নাম্বাৰ যোগে লিখি কিনে মই থানাত জমা দিম বুলি দি দিছোঁ তাৰমানে অলৰেডি। মই তেখেতকো কৈছোঁ মই আৰু থানাতো মই দিছোঁ তাৰমানে। কিন্তু মানে ল'ৰাজনক আপুনি মানে এই ছবিবিলাক দেখা নাই? দেখা, এতিয়ালৈকে দেখা নাই। মানে এই মোবাইলতো দেখা নাই? নাই দেখা। কিন্তু আকৌ আৰু এটা কথা হৈছে ইয়াৰ মাজত, মোৰ পত্নীয়ে যেতিয়া ইয়াৰ পৰা গুচি গৈছে তাই মাটি বাৰী বিক্ৰী কৰা পইচা প্ৰায় 1 লাখ টকা তাই ইয়াৰ পৰা লৈ গৈছে। এই যে মাটি যে বিক্ৰী কৰিলে মানে ইমান পটককৈ ক'ৰ পৰা কেনেকৈ বিক্ৰী কৰিলে? এইটো মই মানে আচৰিত। তাৰপিছত তাই